প্ৰথম প্ৰশ্ন, হেমচন্দ্ৰ গোস্বামীৰ ক'ত আৰু কেতিয়া জন্ম হৈছিল? ইয়াৰ উত্তৰ হ'ব 1872 চনত গোলাঘাট জিলাৰ গৌৰঙ্গ সত্ৰত। দ্বিতীয় প্ৰশ্ন, তেখেতৰ পিতৃৰ নাম কি আছিল? উত্তৰ, হেমচন্দ্ৰ গোস্বামীৰ পিতৃৰ নাম ডাম্বৰুধৰ আছিল। তৃতীয় প্ৰশ্ন, প্ৰথম অসমীয়া ছনেট কি আৰু কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰ হ'ল হেমচন্দ্ৰ গোস্বামীৰ প্ৰিয়তমাৰ চিঠি। 4 নম্বৰ প্ৰশ্ন, হেমচন্দ্ৰ গোস্বামীৰ কবিতাবোৰ ক'ত সন্নিৱিষ্ট আছে? উত্তৰ, ফুলৰ চাকিৰ নামৰ কবিতা পুথিত, যিখন 1907 চনত প্ৰকাশ পায়। 5 নম্বৰ প্ৰশ্ন, হেমচন্দ্ৰ গোস্বামী কাৰ আৰ্হিত ছনেটবোৰ লিখিছিল? উত্তৰ, ইটালিয়ান কবি পেট্ৰাৰ্কিয়ৰ। 6 নম্বৰ প্ৰশ্ন, হেমচন্দ্ৰ গোস্বামীৰ শিশু আলোচনীখনৰ নাম কি? উত্তৰ, অকণ, যিখন 1916 চনত প্ৰকাশিত হৈছিল। 7 নম্বৰ প্ৰশ্ন, হেমবৰুৱাৰ হেমকোষ কোনে প্ৰকাশ কৰে? উত্তৰ, হেমচন্দ্ৰ গোস্বামীয়ে। 8 নম্বৰ প্ৰশ্ন, হেমচন্দ্ৰ গোস্বামীৰ ছনেটবোৰৰ নাম? উত্তৰ, কাকো হিয়া নিবিলাও, কাকুতি, প্ৰিয়তমাৰ চিঠি। 9 নম্বৰ প্ৰশ্ন, হেমচন্দ্ৰ গোস্বামীদেৱে সম্পাদনা কৰা উল্লেখযোগ্য পুথিসমূহৰ নাম? উত্তৰ, পুৰণি অসম বুৰঞ্জী, অসমীয়া সাহিত্যৰ চানেকি, অসমীয়া পুথিৰ তালিকা। 10 নম্বৰ প্ৰশ্ন, হেমচন্দ্ৰ গোস্বামী কিমান চনত আৰু কোনখন অসম সাহিত্য সভাৰ সভাপতি হয়? ইয়াৰ উত্তৰ, 1920 চনত তেজপুৰ অসম সাহিত্য সভাৰ সভাপতি হয়। 12 নম্বৰ প্ৰশ্ন, হেমচন্দ্ৰ গোস্বামীৰ মৃত্যু কেতিয়া হয়? উত্তৰ, 1928 চনত।